তেজৰ সম্পৰ্কই যদি সকলো হ'লহেঁতেন তেনেহ'লে কেতিয়াও ডাষ্টবিনত সদ্যজাত শিশুক পোৱা নগ'লহেঁতেন। সম্পৰ্ক মৰম ভালপোৱাৰে বাচি থাকে। ৰক্ততটো বেক্টেৰিয়াও আছে। মিছলীয়া আৰু চালাক হ'ব নোৱাৰিলে তুমি এই সমাজৰ পিছুৱাই যোৱা এজন মানুহ হ'বা। এনেকুৱা এজন মানুহ থাকক যিজনে কেতিয়াও মোৰ প্ৰতি বিৰক্ত নহ'ব। এই পৃথিৱীত নিজৰ মনৰ বিৰুদ্ধে যোৱা সকলোতকৈ বেছি কঠিন। নিজৰ প্ৰিয় মানুহগৰাকীক কন্দুৱাব নালাগে, কাৰণ অলপমান ভালে থকাৰ বাবেই তেওঁ তোমাক বাছি লৈছে। যদি কোনোবা আঁতৰি যাব বিচাৰে তেনেহ'লে তেওঁক হাঁহি মুখেৰে যাবলৈ দিয়া। যদি তোমাৰ অনুভূতি প্ৰকাশ পায় তেনেহ'লে অৱহেলাটোও বাঢ়ি যায়। গাৰ ৰং ক'লা হ'লেও তেওঁক ভাল পোৱা যায়, কিন্তু মনৰ ৰং ক'লা হ'লে তেওঁক ভাল পোৱা নাযায়। যেতিয়া মায়া আঁতৰি যায় তেতিয়া এজনে এৰি যায় আৰু আনজন হাৰি যায়। যিসকলে সহজতেই সকলোকে আপোন কৰি লয় তেওঁলোকেই এই পৃথিৱীত আটাইতকৈ বেছি কষ্ট পায়। হাঁহিয়ে সকলো সময়তে সুখৰ অনুভূতি নুবুজায়। কেতিয়াবা কেতিয়াবা আপুনি কিমান দুখ মনৰ ভিতৰত লুকাই ৰাখিছে তাকো বুজায়। সুখৰ দিনত যিজন অতিথি আহিব মনত ৰাখিব তেওঁ আপোনাৰ সুৰক্ষাৰ বাবে নহয়, নিজৰ স্বাৰ্থৰ বাবেহে আহিছে। দুখৰ দিনত যি অতিথি আহিব তেওঁ নিজৰ স্বাৰ্থৰ বাবে নহয়, আপোনাক সান্তনা দিয়াৰ বাবেই আহিব। কাৰোবাক সমালোচনা কৰিবলৈ হ'লে বাহিৰৰ পৰাই কৰা যায়, কিন্তু কাৰোবাৰ বিচাৰ কৰিবলৈ হ'লে ভিতৰত প্ৰৱেশ কৰিবলগীয়া হয়। যিজনে কেৱল নিজৰ বাবে শান্তি বিচাৰে তেওঁৰ কাষত শান্তি নাথাকে। শান্তি সেইজনৰ বাবেহে যিজনে আনৰ কল্যাণত নিয়োজিত। এই তিনিটা বস্তু সদায় মনত ৰাখিব। খৰচ, যিটো আপোনাৰ প্ৰয়োজন নহয় সেই বস্তুটো যদি আপুনি কিনে তেনেহ'লে অতি সোনকালেই যিবিলাক বস্তু আপোনাৰ প্ৰয়োজন সেইবিলাক বস্তু বিক্ৰী কৰিবলগীয়া হ'ব পাৰে। সঞ্চয়, খৰচৰ পিছত যিখিনি অৱশিষ্ট থাকে সেয়া সঞ্চয় নহয়, বৰঞ্চ সঞ্চয় কৰাৰ পিছত যি অৱশিষ্ট থাকে সেয়াহে খৰচ কৰক। আপোনাৰ দুখন ভৰি বুৰাই দি কেতিয়াও নদীৰ গভীৰতা নুজুখিব। আজীৱন সংসাৰৰ বোজা টনা মানুহবোৰেই শেষ বয়সত নিজৰ সংসাৰৰেই বোজা হৈ যায় আৰু পৰিয়ালৰ সকলৰ কৰুণাৰ পাত্ৰ হৈয়ে জীৱন কটাবলগীয়া হয়। বেছি বুদ্ধিৰ ছোৱালীবোৰৰ সংসাৰত শান্তি নাথাকে। অকৃতজ্ঞ মানুহবোৰক চিনি পোৱাটো খুবেই কঠিন, কাৰণ এওঁলোক অভিনয় কৰাত পাৰ্গত। প্ৰয়োজনত ভৰিত ধৰিবও পাৰে আৰু প্ৰয়োজন নাথাকিলে বুকুত চুৰি মাৰিবলৈও দ্বিধা নকৰে। নিজৰ স্ত্ৰীক ঘৰৰ কামত সহায় কৰিলে স্বামীৰ ব্যক্তিত্ব নষ্ট নহয়, বৰঞ্চ দুজনৰ মাজত আন্তৰিকতা বৃদ্ধি পায়। গুচি যোৱাৰ পিছত ভুল স্বীকাৰ নকৰি বৰঞ্চ কাষত থকাৰ সময়তে ভুল স্বীকাৰ কৰিলে সম্পৰ্কবোৰ অটুট থাকে। যিজন মানুহে দূৰত্ব বিচাৰে তেওঁক জোৰ কৰি ধৰি ৰখা নাযায়, কাৰণ তেওঁ কাষত থাকিলেও দূৰত্ব বাঢ়িব আৰু কষ্ট তোমাৰেই হ'ব। অনুভূতি, প্ৰেম, মায়া এইবোৰ যিমানেই কমকৈ প্ৰকাশ কৰিব আঘাত কৰাৰ সুযোগ মানুহে সিমানেই কমকৈ পাব। জীৱন মানে সকলো ভালেই হ'ব তেনে নহয়। পৰিস্থিতিৰ চিকাৰ হ'বলগীয়া হয়, কষ্ট পাবলগীয়া হয়, বাস্তৱতাক মানি ল'বলগীয়া হয় আৰু আগুৱাই যাবলগীয়া হয়। এয়াই জীৱন। যিজন মানুহে সকলোকে সকলো সময়তে ভালে থাকিবলৈ উপদেশ দিয়ে মানুহজনেই কেতিয়াবা কেতিয়াবা নিজকে ভালে ৰখাৰ ৰাস্তা বিচাৰি নাপায়। কোনে অৱহেলা কৰিলে, কোনে কষ্ট দিলে, কোনে কি কথা ক'লে, কি নক'লে, এতিয়া আৰু তাক লৈ নাভাবোঁ। অকলশৰীয়াকৈ আছোঁ, ভালে আছোঁ। কাৰোবাৰ লগত এবাৰ দূৰত্ব বাঢ়ি গ'লেই সমস্যা। সেই মানুহজনৰ লগত আৰু আগৰ দৰে হোৱা নাযায়। আগৰ অনুভূতিবোৰ ঘূৰি নাহে। দূৰত্ব বহুতেই বেয়া বস্তু। কেৱল ভাল পালেই নহ'ব, সকলোৰে সন্মুখত হাত ধৰি ৰাখিব পৰাৰ ক্ষমতাও থাকিব লাগিব। জ্ঞানী ব্যক্তিসকলে কেতিয়াও কাৰো নিন্দা বা প্ৰশংসাত প্ৰভাৱিত নহয়। বিশ্বাস লৈ কেতিয়াও নেখেলিব, কাৰণ এদিন নিজকে বিশ্বাস কৰোৱাবলৈ কাকোৱে বিচাৰি নাপাব। পুখুৰীৰ পানী সকলোৱে ব্যৱহাৰ কৰে, কিন্তু কোনেও নাখায়। ঠিক সেইদৰে চৰিত্ৰহীন নাৰীক সকলোৱে ব্যৱহাৰ কৰে, কিন্তু কোনেও বিয়া নকৰায়। কোনোবাই কাৰোবাৰ নামত শপত খালে হয়তো সেই মানুহজন মৰি নাযায়, কিন্তু শপত দিয়াৰ বিশ্বাসটো ঠিকেই মৰি যায়। এটা সময়ৰ পিছত মানুহে নিজেই তেওঁৰ পচন্দ সলনি কৰি পেলায়। সৌন্দৰ্যতকৈ বহুত বেছি ব্যক্তিত্বৰ প্ৰেমত পৰি যায়।
ৰাতিপুৱাৰ এটা সৰু ভাল চিন্তাই গোটেই দিনটোকে সলনি কৰি দিব পাৰে। কেতিয়াবা বহুত দীৰ্ঘদিনৰ সম্পৰ্কবোৰো ভাগি যায় আৰু কেতিয়াবা কম সময়ত হোৱা সম্পৰ্কবোৰেও পৰিণতি পায়। সম্পৰ্ক কিমান দিনৰ সেয়া ডাঙৰ কথা নহয়, এজনে আনজনক কিমান গুৰুত্ব দিয়ে সেয়াই ডাঙৰ কথা। এই তিনিজন মানুহক সহজতেই বিশ্বাস কৰা যায়। যিজনে তোমাৰ হাঁহিৰ পিছফালে লুকাই থকা কান্দন বুজিব পাৰে, যিজনে তোমাৰ খঙৰ পিছফালে লুকাই থকা প্ৰেম বুজিব পাৰে আৰু যিজনে তোমাৰ নীৰৱতাৰ কাৰণ বুজিব পাৰে। শৰীৰ অসুস্থ থাকিলে যিমান দুৰ্বল লাগে তাতকৈ বেছি দুৰ্বল লাগে মন বেয়া হৈ থাকিলে। যিদিনা মানুহে গম পাব যে তোমাৰ পকেটত টকা শেষ, সেইদিনাই তুমি বুজিব পাৰিবা যে যাক তুমি আপোন বুলি ভাবিছিলা তেওঁলোক আচলতে কেনেকুৱা। প্ৰতিজন মানুহৰ ভিতৰতেই কিবা নহয় কিবা এটা প্ৰতিভা থাকে, কিন্তু বেছিভাগ ক্ষেত্ৰতে তেওঁলোকে আনৰ দৰে হ'বলৈ গৈ নিজৰ প্ৰতিভাক নষ্ট কৰি পেলায়। আজিকালি বিশ্বাস আৰু সন্মান যিজনে দিয়ে তেওঁ প্ৰেম নাপায়। প্ৰেম সেইজনেহে পায় যিজনে টকা আৰু চেহেৰাৰ পিছত দৌৰে। তুমি ভিতৰৰ পৰা যিমানেই কঠিন হ'বা, মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ সিমানেই কমকৈ ল'ব। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিসকল সঁচাকৈয়ে ব্যতিক্ৰম। গোটেই জীৱনটোৱে তেওঁলোকে কাৰো আপোন হ'ব নোৱাৰে। ৰাতি সাৰে থাকি কেতিয়াও কাৰো সৈতে কথা পতাৰ অভ্যাস নকৰিব। বিশ্বাস কৰক, মানুহজন যেতিয়া নাথাকিব তেতিয়া আপুনি বিচাৰিলেও সেই অভ্যাস সলনি কৰিব নোৱাৰিব। তোমাৰ ভাল সময়খিনি তেওঁলোকৰ সৈতে কটোৱা যিসকলে তোমাৰ বেয়া সময়ত তোমাৰ কাষত আছিল। অভিমান কৰিবলৈ হ'লে অধিকাৰৰ প্ৰয়োজন। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া ভাগ্যক মানি লোৱাৰ বাহিৰে আন একো কৰাৰে উপায় নাথাকে। বিশ্বাস ভাগিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছু অভিনয় আৰু কিছু কথাই যথেষ্ট। সমাজে কি ক'ব বা কি কৈছে তালৈ কাণ নিদি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো তোমাৰ সমাজৰ নহয়। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদো বেছি। যিজন ব্যক্তি বেছি সৎ তেওঁৰ জীৱনত কষ্টও বেছি। কিছুমান কথা নিৰ্দিষ্ট কিছুমান মানুহৰ গাত লাগে, কাৰণ সেই কথাৰ লগত তেওঁলোকৰ চৰিত্ৰ মিলি যায়। বিশ্বাস অৰ্জন কৰিবলৈ বিচাৰিলে স্পষ্টভাৱে কথা ক'বা। এনেকৈ ক'বা যাতে মানুহে সহজতেই বুজিব পাৰে। সহজ হোৱা কিন্তু সহজলভ্য নহ'বা। সাৱধানী হোৱা কিন্তু ভয়াতুৰ নহ'বা। বিশৃংখল হোৱা কিন্তু লক্ষ্যহীন নহ'বা। সুখী হ'লেও কিন্তু ব্যক্তিত্বহীন নহ'বা। আধুনিক হোৱা কিন্তু উচ্ছৃংখল নহ'বা। ধনী হোৱা কিন্তু অহংকাৰী নহ'বা। ধৈৰ্য ৰাখা। কেতিয়াবা কেতিয়াবা ভাল এটা স্থানত গৈ পাবৰ বাবে বিভিন্ন বেয়া পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হয়। সময়লৈ অপেক্ষা কৰা। সঠিক বস্তু সঠিক সময়ত ঠিকেই পাই যাবা। জীৱনত আগুৱাই যাবলৈ হ'লে এই 5টা বস্তুৰ পৰা দূৰত থাকিবা। 1. সকলোকে সন্তুষ্ট কৰা। 2. আনৰ পৰা বেছি আশা কৰা। 3. অতীতৰ কথা ভাবি থকা। 4. আন কাৰোবাতকৈ নিজকে সৰু বুলি ভবা। আৰু 5. বহুত বেছি চিন্তা কৰা। এই পৃথিৱীত কোনেও কাৰো বাবে অপৰিহাৰ্য নহয়। জীৱন কাৰো বাবেও খন্তেক সময়ৰ বাবেও থমকি নাথাকে। যিজন মানুহে আপোনাক এৰি জীয়াই থাকিব নোৱাৰিব বুলি ভাবিছে তেওঁৰ জীৱনৰ পৰা আঁতৰি যাই চাওকচোন, তেওঁৰ জীৱনত কিবা প্ৰভাৱ পৰে নেকি। দেখিব সকলোৱে ঠিকে ঠিকেই চলি আছে। হয়তো মাজে মাজে অলপমান আপোনাক মিছ কৰিব, কিন্তু ইয়াতকৈ বেছি আন একো নহয়। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। আচলতে মানুহ অভ্যাসৰ দৰে। অভ্যাস সলনি কৰাটো অলপ কঠিন, কিন্তু একেবাৰে অসম্ভৱ নহয়।